হয় যোৱাকালি মই প্ৰেছ মিট দিছিলোঁ এই বুলি দিছিলোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰীক তামোলপুৰ সমষ্টিত কেতিয়াও ছাপোৰ্ট নকৰে বা হাগ্ৰামা মহিলাৰীৰ যিখিনি ফলোৱাৰ্ছ আছে বা তামোলপুৰ সমষ্টিৰ যিখিনি BPF-ৰ নেতৃবৃন্দ আছে বা লিডাৰসকল আছে বা BPF-ক যিখিনি ৰাইজে ভাল পায় এইসকলে কেতিয়াও NDA হ'লেও যদিও বা NDA আছে তথাপি বিশ্বজিৎ দৈমাৰীক কেতিয়াও ছাপোৰ্ট নকৰে বা গ্ৰহণ কৰি নলয়। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক যিটো বিশ্বাসতা কৰিলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যোৱা 2020 চনত হাগ্ৰামা মহিলাৰীয়ে চৰকাৰ গঠন কৰিব লগা আছিলে, কিন্তু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই BPF দল ত্যাগ কৰি পেলাই BPF দলৰ কেণ্ডিডেট সেই সময়ৰ 2020 চনৰ কেণ্ডিডেট 4জন তেনেকৈ কেণ্ডিডেট হাৰাই পেলাই, য'ত নেকি আমাৰ গড়েশ্বৰ সমষ্টিৰ, শুক্লা চেৰফাং সমষ্টিৰ, খৈৰাবাৰী সমষ্টি, ইফালে আপোনাৰ থাকিল 2-4টামান সমষ্টি হাৰাই পেলাই তেখেতে হাগ্ৰামা মহিলাৰ 5 বছৰৰ কাৰণে চৰকাৰৰ পৰা বঞ্চিত কৰি দিলে। তো এই ক্ষোভটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ এতিয়াও আছে বা BPF দলৰ যিখিনি লিডাৰ আছে তেওঁলোকৰ মানে মনৰ ভিতৰত এতিয়াও জ্বলি আছে। সেইকাৰণে মই যোৱাকালি কৈছিলোঁ যে হাগ্ৰামা মহিলাৰীয়ে বিশ্বজিৎ দৈমাৰীক কেতিয়াও ছাপোৰ্ট নকৰে। আৰু এটা কথা, তামোলপুৰ সমষ্টিৰ যিখিনি BJP আছে, যিখিনি BJPৰ কৰ্মকৰ্তা আছে, তেওঁলোকে কেতিয়াও বিশ্বজিৎ দৈমাৰীক ছাপোৰ্ট নকৰে। মই সেইকাৰণে কৈছোঁ যে তেওঁলোকে পানীৰ সমষ্টিত যোগাযোগ কৰি আছে যে পানীৰী সমষ্টিত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই যেনেকৈ BJP দলৰ কৰ্মীসকলক যি ধৰণে 5 বছৰতে বিশ্বাসতা কৰি পেলাই বা 5 বছৰতে এৰি থৈ আহিল পানীৰ সমষ্টিৰ পানীৰী সমষ্টিৰ যি BJPৰ কৰ্মীসকলক, তো এই বস্তুটো আমাৰ তামোলপুৰ সমষ্টিৰ BJPবিলাকে ভাবি আছে যে পানীৰীৰ নিচিনা আমাকো যদি 5 বছৰত এৰি থৈ যায় তো তেতিয়া আমাৰ মানে কি হ'ব, ভৱিষ্যতটো কি হ'ব, আমাৰ BJP কৰাৰ মানে উদ্দেশ্যটো কি থাকিব, য'ত নেকি 5 বছৰৰ মূৰে তেখেতে মানে জাগা চেঞ্জ কৰি থাকে, জাগা চেঞ্জ কৰি থাকে, সমষ্টি চেঞ্জ কৰি থাকে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া। তো সেইকাৰণেও আজিৰ দিনত তামোলপুৰ সমষ্টিৰ BJP সকলেও বিশ্বজিৎ দৈমাৰীক কেতিয়াও ছাপোৰ্ট নকৰে। আৰু যোৱাকালি মই সেইটোও কৈছিলোঁ যে ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক কেতিয়াও ছাপোৰ্ট নকৰে, ইয়াক গ্ৰহণযোগ্য নহয়। কাৰণ সেইকাৰণে যে যোৱা 2021 চনৰ যি বিধানসভা নিৰ্বাচন, এই আগত ইমানুৱেল মুছাহাৰী ডাঙৰীয়াই BPF ত্যাগ কৰি পেলাই BJPৰ টিকেট পাম বুলি তামোলপুৰ সমষ্টিত আশাবাদী পেলাই টিকেট দাবীদাৰ আছিলে তেখেতে। তো কি কৰিলে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই পিছে গৈ পেলাই BJP দলত যোগদান কৰি পেলাই হাগ্ৰামা মহিলাৰীক বিশ্বাসতা কৰি পেলাই তেওঁ সেই সময়ত MP আছিলে ৰাজ্যসভাৰ। তো সেই সময়ত কি কৰিলে, তেওঁ ইমানুৱেল মুছাহাৰী ডাঙৰীয়াক ৰাজনীতিভাৱে শেষ কৰাৰ মানে মাৰ্ডাৰ কৰিবৰ কাৰণে BJPত যোগদান কৰি পেলাই যে ইমানুৱেল মুছাহাৰী ডাঙৰীয়াক টিকেটৰ পৰা বঞ্চিত কৰিলে। আজি এই ছেম কথাই আহি পৰিল, ইমানুৱেল মুছাহাৰীক বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক কি কৰিলে, ইমানুৱেল মুছাহাৰী ডাঙৰীয়া BPF-ৰ পৰা টিকেট দাবীদাৰ আছিলে বা NDA-ৰ পৰা টিকেট দাবীদাৰ আছিলে তামোলপুৰ সমষ্টিত। তো বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক কি কৰিলে, পানীৰী সমষ্টি এৰি পেলাই ইমানুৱেল মুছাহাৰী ডাঙৰীয়াক মই তেতিয়া অলপ আগত কোৱা নিচিনা ৰাজনীতিভাৱে শেষ কৰিবৰ কাৰণে তামোলপুৰ সমষ্টিত আহিলে। তো ইমানুৱেল মুছাহাৰী ডাঙৰীয়াক যেনেকৈ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই ৰাজনীতিভাৱে শেষ কৰিবৰ কাৰণে মানে চেষ্টা বা জৰ্জা চলাই আছে, এই হিচাপে ইমানুৱেল মুছাহাৰী ডাঙৰীয়াৰ যিসকল ছাপৰ্টাৰ আছে তেওঁলোকে কেতিয়াও বিশ্বজিৎ দৈমাৰীক ছাপৰ্ট নকৰে। তো জয় হোৱাৰ কি পইণ্টত, কি অংকৰে তামোলপুৰ সমষ্টিত বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া কি অংকৰে জয় হ'ব এইটো সম্ভৱ নহয়। UPPLক আশাবাদী, যথেষ্ট আশাবাদী বা ৰাইজে যথেষ্ট মানে ভাগ্যৱান বুলি ক'ব লাগিব যে প্ৰমোদ বড়ো ডাঙৰীয়াই তামোলপুৰ সমষ্টিত বা নিজৰ ঘৰৰ সমষ্টিত খেলিছে উন্নয়নৰ স্বাৰ্থত বা একতাৰ স্বাৰ্থত, যি তামোলপুৰ সমষ্টিক তেখেতে বাদ দিয়া নাই আজিৰ দিনত।
তেখেতে চাব গ'লে আজি তামোলৰ সমষ্টি নতুনকৈ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বতে হৈ গ'ল। তামোলপুৰ সমষ্টিৰ যিখিনি ডেভেলপমেণ্ট উন্নয়নৰ কাম আজি প্ৰমোদ বড়ো ডাঙৰীয়াই কৰিলে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াটো সেই সময়ত MLA আছিলে 5টা বছৰৰ কাৰণে। তেওঁ কি কৰিলে মানে তামোলপুৰ সমষ্টিৰ কাৰণে, সেইটো মানে 1 নম্বৰ কুৱেশ্যন হৈ পৰিলে তামোলপুৰ সমষ্টিৰ কাৰণে। তাৰপিছত তেখেতে তামোলপুৰ সমষ্টিত MLA হৈ থকা সময়ত আমাৰ সাধাৰণ ৰাইজৰ বা তামোলপুৰ সমষ্টিৰ ৰাইজৰ এটা বহুত ডাঙৰ প্ৰব্লেম হৈ আছিলে। এইটো প্ৰব্লেমটো হ'ল সাধাৰণ ৰাইজে বিশ্বজিৎ দৈমাৰীক ওচৰ পাবৰ কাৰণে বা নিজৰ যিখিনি মানে কিবা কি বুলি কয় এইটো প্ৰব্লেমছ আছে, এইবিলাক ক'বৰ কাৰণে বিশ্বজিৎ দৈমাৰীক ডাঙৰীয়াক ওচৰত পোৱা নাছিলে। তেখেতৰ যিখিনি কণ্ট্ৰেক্টৰ বা তেখেতৰ লগত যিখিনি ডাঙৰ ডাঙৰ নেতা থাকে, তেওঁলোকেহে গুৱাহাটীত যাই পেলাই তেখেতক লগ কৰিব সুবিধাটো পাইছিলে। কিন্তু আমাৰ সাধাৰণ ৰাইজক কি কৰিলে তেখেতে আজি? এই বস্তুটো আজি আমাৰ তামোলপুৰ সমষ্টিৰ ৰাইজে মানে পুনৰবাৰ সেইটো নিবিচাৰে। সেইখিনিয়ে কথা।